নমস্কাৰ বন্ধু বান্ধৱীসকল এটা নতুন ভিডিঅ'ৰ মাজলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি মই এটা খুব গুৰুত্বপূৰ্ণ টপিক লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোক সকলোৱে ভাল পাব টপিকটো। শেষলৈকে ভিডিঅ'টো চাব। জীৱনৰ বহুকেইটা গুৰুত্বপূৰ্ণ সমস্যা, যিকেইটা সমস্যা এৰাই কোনোটো জীৱনেই সম্ভৱ নহয়, হয়তো এই কিতাপখনৰ মাজেৰে আপোনালোকে তাৰ সমাধানৰ ঠিকনা পাই যাব, মোৰ দৃঢ় বিশ্বাস। তেতিয়াহ'লে আগবাঢ়িছোঁ। কিতাপখনৰ নাম হৈছে হাউ টু ষ্টপ ৱৰিং এণ্ড ষ্টাৰ্ট লিভিং। প্ৰখ্যাত লেখক ডেল কাৰ্নেগী চাহাবৰ কিতাপ। কিতাপখনৰ প্ৰতিটো পৃষ্ঠাতে মানে এনেকুৱা কিছুমান সমস্যাৰ সমাধানৰ ক্লু পোৱা যায়, হয়তো কিতাপখন নপঢ়িলে অনুভৱ কৰিব নোৱাৰিব, বুজি পাব নোৱাৰিব। গতিকে মই কিতাপখন গোটেইখনেই আপোনালোকৰ মাজলৈ আগবঢ়াই দিম যদি আপোনালোকে বিচাৰে। আজি মই তিনিটা কথা যি তিনিটা কথা মোৰ হৃদয়ত ইমান সুন্দৰকৈ সাঁচ বহুৱাইছে যে মই শ্বেয়াৰ নকৰাকৈ নোৱাৰিলোঁ। তেতিয়াহ'লে মই প্ৰথম এটা কোটেশ্যন দি পেলাই আৰম্ভ কৰিম। ফাৰ্ষ্ট পাৰ্টটোত আছিলে, এনেকৈ আছিলে, আৱাৰ মেইন বিজনেছ ইজ নট টু চি হোৱাট লাইজ ডিমলি এট এ ডিষ্টেঞ্চ বাট টু ডু হোৱাট লাইজ ক্লিয়াৰলি এট হেণ্ড। আমাৰ মেইন ফ'কাছটো আমাৰ ওচৰতে কি আছে সেইটোৰ ওপৰতহে হ'ব লাগে। আমি বহুত দূৰত ধিমিকি দেখা এটা পোহৰৰ সন্ধানত থকাতকৈ ওচৰতে যদি পোহৰ সৃষ্টি কৰি ল'ব পৰা যায়, যদি ওচৰতে আছে তাৰ সম্ভাৱনা, সেইটোৰ ওপৰত ফ'কাছ কৰিব লাগে। ভাবি চাবচোন ভালকৈ, কথাখিনি ডিপলি অকণমান ভাবি চালে বুজি পোৱা যায়। আমি প্ৰত্যেকেই বেছিভাগ ক্ষেত্ৰতে দেখা পোৱা যায় সমাজত যে মানুহে এনেকুৱা এটা লক্ষ্য স্থিৰ কৰে, যিটো লক্ষ্য পাবলৈ বহুত দূৰ যাব লাগিব আৰু তাৰ বাটত হয়তো বহুত কাঁইট থাকিব বা তাৰ যাত্ৰাটোৱে বহুত দুৰ্বিষহ আৰু তাৰ সফলতাৰ সম্ভাৱনাও নিশ্চিত নহয়। ৰিস্ক লোৱাটো বাৰু বেয়া নহয়, কষ্ট কৰাটো ভাল, পৰিশ্ৰম কৰাটো ভাল, কিন্তু যদি সম্ভাৱনা ওচৰতে আছে, যদি আমাৰ পটেনচিয়েল এভেইলেবল আমাৰ মাজতে আছে, তেতিয়াহ'লে আমি দূৰৰ কিবা এটা বিচাৰি ফুৰাৰ কি অৰ্থ আছে বাৰু? ভাবি চাবচোন। কথাটো মই এদিন গোটেই বেলাটো মই কথাটো ভালকৈ ভাবিলোঁ। ধৰি লওক কোনোবা এগৰাকী ব্যক্তিৰ সাহিত্যত খুব ৰাপ আছে, তেওঁ সাহিত্য তেওঁৰ তেজত বৈ আছে, তেওঁৰ হৃদয়ত সংস্থাপিত হৈ আছে সাহিত্য, আৰু তেওঁ কোনো কষ্ট নকৰাকৈয়ে, কোনো বিশেষ কষ্ট নকৰাকৈ তেওঁৰ পৰা স্পণ্টেনিয়াছলি কিছুমান সাহিত্যৰ সমল ওলাই আহে, নিজে ওলাই আহে। কিন্তু তেওঁ যদি সেই সাহিত্যৰ দিশটো আগুৱাই নিবলৈ কাৰণে নিজৰ সম্পূৰ্ণ 100% দি পেলাই যদি চেষ্টা কৰে, নিশ্চয়কৈ সহজ হ'ব। কিন্তু তেওঁ অংক বেয়া পায়, কিন্তু বাহিৰৰ কিছুমান চ'ৰ্চৰ পৰা য'ত ইনাৰ থট একো নাই, অংক বেয়া পায়, কিন্তু অংকতে মেজৰ লৈ পেলাই পঢ়িছে। কাৰণ তেওঁ দেখিছে যে বাহিৰত ছায়েন্স ষ্ট্ৰীমত পঢ়া বা অংক লৈ পঢ়া কাৰোবাৰ ব্ৰাইট ফিউচাৰ হৈছে, তেওঁ দেখিছে আৰু তাতে আকৰ্ষিত হৈ তেওঁ বহুত দূৰলৈ ভাবিছে আৰু অংকৰে জীৱনটো আগুৱাই নিব বিচাৰিছে। কিন্তু লাষ্টত গৈ পেলাই হয়তো তেওঁ সফল হ'বও পাৰে, কিন্তু তাৰ সম্ভাৱনাটো বা তাৰ আগুৱাই যাব পৰা ৰাস্তাটো ইমান সহজ নহয়। কিন্তু সহজ ৰাস্তা এটাত তেওঁ ছাকচেছ পাব পাৰিলেহেঁতেন, যিটো তেওঁ নকৰিলে। গতিকে আমি দূৰৰ কিবা এটালৈ চাই থাকিব নালাগে। যেনেকৈ ঘৰতে থকা মাটিডৰাত খেতি নকৰি আমি কিবা ডাঙৰ চাকৰি এটা, কিবা কোম্পেনী এটা, সেইবিলাকৰ ধান্দা কৰি থাকোঁ। যদি ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে বাৰু বেলেগ কথা, কিন্তু ওচৰতে
সম্ভাৱনা আছে, ইনকামৰ সম্ভাৱনা আছে, পটেঞ্চিয়েলো আছে, তাৰ পিছতো দূৰৰ কিবা এটালৈ চাই থকাটো সমীচীন হয় জানো? মই মানে কথাটো বহুত ভাবিবলগীয়া হৈছে এই কিতাপখন পঢ়াৰ পিছৰ পৰা। আৰু মই মানে আণ্ডাৰলাইন কৰি থোৱা লাইন কিছুমান, চাট অফ দ্য পাষ্ট, অতীতটোক আজৰি পেলাই জীৱনটো শেষ কৰাৰ অৰ্থ কি? অতীতৰ দুৱাৰখন বন্ধ কৰি দিবলৈ দিছে, ভৱিষ্যতলৈ আগবাঢ়ি যাবলৈ দিছে। তাৰপিছত কৈছে দ্য বেষ্ট পচিবল ৱে টু প্ৰিপেয়াৰ ফৰ টুমৰো ইজ টু কনচেনট্ৰেট উইথ অল ইয়ৰ ইণ্টেলিজেঞ্চ, অল ইয়ৰ এনথুচিয়াজিম অন ডুইং টুডেজ ৱৰ্ক চুপাৰবলি টুডে। ডেট ইজ দ্য অনলি পচিবল ৱে ইউ কেন প্ৰিপেয়াৰ ফৰ দ্য ফিউচাৰ। আমি কালি আৰু কাইলৈৰ চিন্তা বাদ দি আজিত ফ'কাছ কৰিব লাগে। প্ৰতিটো আজি যদি সুন্দৰকৈ গঢ়ি তুলিব পাৰোঁ, তেতিয়াহ'লে অনাগত প্ৰতিটো কাইলৈ বা কালি সুন্দৰ হ'বই, তাত কোনো শংকা নাই। গতিকে আজিৰ 24 ঘণ্টা, শোৱাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে 24 ঘণ্টা আমি এনচিয়'ৰ কৰিব লাগে যে ফুল্লি ইউটিলাইজ কৰিলোঁ, আমি ভাল কামত খৰচ কৰিলোঁ আৰু আমাৰ লক্ষ্যৰ দিশে আগুৱাই যাবলৈ কাৰণে আমি কাম কৰিলোঁ। এটা খোজেই গৈ লক্ষ্য স্থান পোৱাত সহায় কৰেগৈ। গতিকে প্ৰতিটো খোজ আগবঢ়াব লাগে, সেই 24 ঘণ্টাৰ লক্ষ্যহে স্থিৰ কৰিব লাগে। কাৰণ আগন্তুক 24 ঘণ্টা, পিছৰ 24 ঘণ্টাত আমি থাকিম নে নাথাকিম, আমাৰ ক্ষণস্থায়ী জীৱনৰেই কোনো ভৰসা নাই। গতিকে 24 ঘণ্টাৰ প্লেন কৰিব লাগে আৰু আগন্তুক 24 ঘণ্টাৰ কথা ভাবিব ইমানকৈ নালাগে। টুডেজ ব্ৰেড ইজ দ্য অনলি কাইণ্ড অফ ব্ৰেড ইউ কেন পচিবলি ইট। মানে আমি আজিৰ আহাৰটোহে খোৱাৰ কথা ভাবিবলৈ দিছে। কাৰণ কাইলৈৰ আহাৰটো বা কালিৰ আহাৰটোৰ কথা ভাবোঁতে আমি প্ৰতিটো আজি ধ্বংস কৰি আছোঁ। প্ৰতিটো আজি আমি উপভোগ কৰাৰ পৰা বঞ্চিত কৰিছোঁ নিজকে। গতিকে আজিৰ কথা চিন্তা কৰিব লাগে, তেতিয়া প্ৰতিটো কাইলৈ সুন্দৰ হ'ব। তাৰ পিছত এটা লাইন মোৰ ভাল লাগিছিল, বাই অল মিনছ টেক থট ফৰ দ্য টুমৰো, য়েছ কেয়াৰফুল থট এণ্ড প্লেনিং এণ্ড প্ৰিপেৰেশ্যন, বাট হেভ ন' এনজাইটি। এনজাইটি নোহোৱাকৈ কাইলৈৰ কথা ভাবিবলৈ দিছে। ভৱিষ্যতৰ কথা ভাবি পেলাই টেনশ্যনত যদি ডিপ্ৰেশ্যনতে গুচি যাওঁ, তেতিয়াহ'লে জীৱনটোৰে অৰ্থ নাথাকিব আৰু ভৱিষ্যতৰ কি প্লেনিং। এনজাইটি নোহোৱাকৈ কামলি কুলভাৱে সেই কাইলৈৰ কথা ভাবিব দিছে, কিন্তু আজিত ফ'কাছ কৰি জীয়াই থাকিবলৈ কৈছে। লাইটটো চকুত পৰি আছে যে, দেখাত মানে হেৰি হৈ গৈছে গোটেই কেমেৰাৰ লাইটটো। দ্য ডিষ্টেন্স চিন ওৱান ষ্টেপ এনাফ ফৰ মি। এইটো এটা ৰাইমছ আছিলে। এইটো এটা ইম্পৰ্টেণ্ট কথা। দেয়াৰ আৰ হাণ্ড্ৰেডছ অফ টাস্ক হুইচ উই ফিল ডেট উই মাষ্ট একম্প্লিছ ডেট ডে, বাট ইফ উই ডু নট টেক them one at a time and let them pass through the day slowly and evenly, as do the grains of sand passing through the narrow neck of the hourglass, then we are bound to break our own physical or mental structure. এইটো এটা কাহিনী আছিলে, মানে এই কাহিনীটোৰ ওপৰত বেছ কৰি পেলাই এইটো টেড বেংৰিমো সেইগৰাকীৰ মানে এটা কাহিনী আছিলে। কাহিনীটো গোটেইটো মই মানে ডেছক্ৰাইব নকৰোঁ, কিন্তু এইটো অৰ্থ যে আমি এটা দিনত কৰিবলগীয়া যদি ৰাতিপুৱা চকু মেলি চাই পেলাই আমি ভাবোঁ, নিজৰ লগত কথা পাতোঁ, মানে 100তকৈ বেছি কাম থাকিব কৰিবলগীয়া কাম, কিন্তু গোটেইখিনি কামটো এদিনতে কৰিব নোৱাৰি। যেনেকৈ পানীৰ মানে ঘুগোলাখিনি, পানীৰ ভিতৰত থকা ঘোলাখিনি নাইকিয়া হ'বলৈ এটাকৈ ড্ৰপ বালিৰ তলত পৰি পেলাইহে গোটেই পানীখিনি মানে বিশুদ্ধ হয়গৈ, চাফা হয়গৈ। ঠিক সেইদৰে আমি যদি এটাকৈ কাম কমপ্লিট কৰি গৈ থাকোঁ, তেতিয়াহ'লে গোটেই কামটো কমপ্লিট হ'ব। সৰু পাৰ্ট কৰি লৈ পেলাই কামবোৰ যদি শেষ কৰোঁ, তেতিয়াহ'লে কামটো শেষ হ'বই। গতিকে ইমান হাৰি হোৱাৰ দৰকাৰ নাই। এদিনতে এখন কিতাপ এদিনতে পঢ়ি ঢুকুৱাম বুলি হাৰি কৰাৰ দৰকাৰ নাই, তেতিয়া একোৱে নহ'ব। আৰু এই যে গিল্টি ভাৱটো আহিব, দিনটো বিনা কাৰণত খৰচ কৰিলোঁ বুলি, সেইটোৱে কিন্তু বহুত ক্ষতি কৰে, ফ'কাছ কৰিব নোৱাৰা কৰে মানুহক।
যিকোনো কামতে। গতিকে কম কমকৈ গ'ল ছেট কৰিবলৈ লাগে আৰু কম কমকৈ কামটো কমপ্লিট কৰি পেলাই গোটেই ডাঙৰ কামটো শেষ কৰিব লাগে। টুডে ইজ দ্য অনলি পাৰ্চপেক্টিভ অফ লাইফ। এই গোটেই চেপ্টাৰটোৰ মূলটোৱে আছিলে যে আজিত জীয়াই থাকিব লাগে, আজিৰ কথা ভাবিব লাগে, প্ৰতিটো আজি সুন্দৰ কৰিব লাগে, তেতিয়া অনাগত প্ৰতিটো কাইলৈ সুন্দৰ হ'বই, তাত কোনো মানে শংকা নাই। ইয়াতে আৰু বহুত আছিলে, মই আণ্ডাৰলাইন কৰি কৰি থোৱা। আজিৰ এই ভিডিঅ'টো মই এই সৰুকৈ বনালোঁ, অকণমানকৈ শেষ কৰিলোঁ। আৰু এই গোটেই কিতাপখনত ইমানেই মানে মূল্যৱান কিছুমান কথা আছে, কথাবোৰ মানে মই শ্বেয়াৰ কৰিম যদি আপোনালোকে বিচাৰে। যদি ভিডিঅ'টো ভাল পাইছে বা কিতাপখন গোটেইখন এটা ভিডিঅ'তে মই চমুকৈ শ্বেয়াৰ কৰাটো বিচাৰিছে, তেতিয়াহ'লে জনাব।